Hello everyone, welcome to my YouTube channel Out and About with Papori. More channel tile আপোনালোক সকলোকে পুনৰবাৰ এটা নতুন ভ্লগলৈ স্বাগতম জনাইছো। আশা কৰো আজিৰ ভিডিঅ'টি চাই আপোনালোকে খুবেই ভাল পাব। গতিকে ব্লগছত পলম নকৰি আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰো। আজি বনাবলৈ গৈ আছো এটা বিশেষ ৰেচিপি। ৰেচিপিটো হৈছে চেঙা টেঙা শাকৰ সৈতে শোল মাছ। গতিকে ব্লগছত মই বাৰু কেনেকৈ বনাও আপোনালোকক দেখুৱাও। এইখিনি হৈছে চেঙা টেঙা শাক আৰু এইখিনি হৈছে জাতিলাও। এইখিনি মই ৰকনিৰ প্ৰথমতে ৰুকি থৈ দিছো আৰু এতিয়া এই চেঙা টেঙা শাকখিনি মই এতিয়া বইল হ'ব দিম আৰু ৰুকি থোৱা জাতিলাও এইখিনি আৰু মই এইখিনি আৰু মাছখিনি কেৰাহীত ভাজি লম। এইখিনি হৈছে শোল মাছ। চেঙা টেঙা শাকখিনি এতিয়া বইল হ'বলৈ দিছো। অলপ পিছত এইখিনি বইল হ'ব। তাৰ পিছত এতিয়া মাছ ভাজি লোৱা তেলখিনিতে অলপ ফোৰণ দিছো। অলপমান এতিয়া এটা পিয়াজ ইয়াত কাটি দিছো। এতিয়া এইখিনি অলপমান ভাজি লম, ৰঙচুৱা হ'লৈকে এইখিনি ভাজি লম আৰু এটা লগতে কেঁচা জলকীয়া দিছো। যেহেতু টেঙাৰ আঞ্জাত বেছি জ্বলা নালাগে সেইকাৰণে এটা জ্বলাই দিছো। গতিকে এইখিনি এতিয়া অলপমান ৰঙচুৱা হ'লৈকে ভাজি লম। তাৰ পিছত বাকি আপোনালোকক দেখুৱাই আছো। পিয়াজখিনি ৰঙচুৱা হৈছে আৰু এতিয়া দিম ইয়াত হালধি গুড়ি। আপোনালোকে বাৰু আঞ্জা বনালে বা কিবা বেলেগ বনালে হালধি গুড়িখিনি কেতিয়া দিয়ে জনাবচোন। মই কিন্তু তেলতে দিওঁ, কাৰণ যেতিয়া তেলত দিওঁ তেতিয়া এই হালধি গুড়িখিনিৰ চেনটো নাথাকে। এতিয়া ইয়াত দিম জাতিলাওখিনি। ইয়াত এইখিনি জাতিলাও এতিয়া অলপ ভাজি লম। জাতিলাওখিনি আপোনালোকে বেলেগ এটা প্ৰচেছতো কৰিব পাৰে। কেনেকুৱা প্ৰচেছত কৰিব পাৰে সেইটো বাৰু আপোনালোকক লাষ্টত জনাই আছো। এতিয়া এইখিনি অলপমান সিজিব দিম জাতিলাওখিনি। তাৰ পিছত এতিয়া বইল হৈ থকা টেঙা শাকখিনি এটা ফুটে থকা খৰাহিত চেকি লম। বইল হওঁতে টেঙাখিনিৰ পৰা যিখিনি পানী ওলাইছিলে সেই পানীখিনি চেকি লৈছো আৰু এতিয়া চেঙা টেঙা শাকখিনি ঠাণ্ডা হোৱাৰ পিছত এইখিনি অলপ আটি দিম, কাৰণ টেঙা শাকখিনিত থকা পানীখিনি এইখিনি পানীৰ লগত মিহলি হৈ যায়। এতিয়া এইখিনি দিম জাতিলাওখিনিত পেলাই। টেঙাখিনিৰ পৰা যিখিনি পানী ওলাইছে সেইখিনি পানীয়ে দিছো। বেলেগকে আৰু পানী দিলে মানে ইয়াৰ টেঙাটো গুচি যায়। গতিকে যিখিনি পানী ওলাই সেইখিনি পানীহে দিলে ভাল হয়। মই আৰু বেলেগকে পানী এড কৰা নাই ইয়াতে। টেঙাখিনিৰ পৰা যিখিনি পানী ওলাইছিলে সেইখিনি পানীয়ে ইয়াতে দিছো। টেঙা যদি বেছি থাকে তেতিয়াহ'লে পানীৰ পৰিমাণটো বেছি হয়। গতিকে টেঙাৰ লগত পানীৰ পৰিমাণটো আহি যায়। এতিয়া এইখিনি উতলিব ধৰিছে। ইয়াত এতিয়া ভাজি থোৱা শোল মাছখিনি ইয়াতে পেলাই দিছো। চেঙা টেঙা শাকৰ সৈতে শোল মাছৰ আঞ্জা ৰেডি। গতিকে আপোনালোকেও এনেকুৱা এটা পদ্ধতিত বনাই চাবচোন, বহুত ভাল লাগে। আৰু যদি আপুনি ৰাতি বনাই থয় তেন্তে পিছদিনা ৰাতিপুৱা খাবলৈ আৰু বেছি সোৱাদ হয়। গতিকে আপোনালোকে এদিন বনাই চাব আৰু কেনেকুৱা লাগে খাই কমেণ্টত জনাবলৈ নাপাহৰিব। তেন্তে আজিলৈ বাই বাই। এই আঞ্জাখন এটা বেলেগ পদ্ধতিত ৰান্ধিব পাৰি। সেই পদ্ধতিটো হৈছে আপোনালোকে জাতিলাওখিনি প্ৰথমে ৰুকি ল'ব। মই যেনেকৈ ৰুকি লৈছো তেনেকৈ আপোনালোকেও ৰুকি ল'ব। তাৰপিছত প্ৰেছাৰ কুকাৰটোত জাতিলাওখিনি তলত দি কিনে ওপৰত চেঙা টেঙা শাকখিনি দি দিব আৰু অলপ পানী দি কিনে চিটি মাৰিব দিব। তাৰপিছত যেতিয়া চিটিটো যাব, চিটিটো যোৱাৰ পিছত চেঙা টেঙা শাকখিনি উলিয়াই আনি তাৰে চেঙা টেঙাখিনি যিখিনি থাকিব সেইখিনি অলপ আটি। এই আঞ্জাখন এটা বেলেগ পদ্ধতিত ৰান্ধিব পাৰি।
সেই পদ্ধতিটো হৈছে আপোনালোকে জাতিলাওখিনি প্ৰথমে ৰুকি ল'ব। মই যেনেকৈ ৰুকি লৈছোঁ তেনেকৈ আপোনালোকেও ৰুকি ল'ব। তাৰপিছত প্ৰেছাৰ কুকাৰটোত জাতিলাওখিনি তলত দি কিনে ওপৰত চেঙা টেঙা শাকখিনি দি দিব আৰু অলপ পানী দি কিনে চিটি মাৰিব দিব। তাৰপিছত যেতিয়া চিটিটো যাব, চিটিটো যোৱাৰ পিছত চেঙা টেঙা শাকখিনি উলিয়াই আনি তাৰে চেঙা টেঙাখিনি যিখিনি থাকিব সেইখিনি অলপ আটি দি কিনে তাৰ পৰা যিখিনি পানী ওলাব সেইখিনি পানীও জাতিলাওখিনিৰ লগত আপোনালোকে দি দিব। তাৰপিছত বাকী আৰু প্ৰচেছটো মই ভিডিঅ'ত যেনেকৈ লৈছোঁ তেনেকৈ ছেম কৰিব। তাৰপিছত আপোনালোকে পৰিৱেশন কৰি চাওকচোন বাৰু, আৰু আপোনালোকৰ ৰান্ধি চাওক কেনেকুৱা হয়, খাবলৈ জনাবলৈ নাপাহৰিব। আৰু শেষত গৈ মোৰ চেনেলটি প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকনটি দবাবলৈ নাপাহৰিব, যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। তেন্তে এতিয়া নতুন ব্লগৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ বাই। আৰু আপোনালোকৰ ফালে বাৰু চেঙা টেঙা শাকখিনি কি বুলি কয় জনাবলৈ নাপাহৰিব দেই। আমাৰ ফালে কিন্তু এই বুলিয়ে জানো।